মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰ আমাৰ চেনেলটোলৈ স্বাগতম জনোৱা হৈছে আজি আমি দ্বিতীয় শ্ৰেণীৰ বাবে অংকুৰণ পাঠ্যপুথিত থকা পাঠ 14 যেটো কবিতা আছে ঋতু আহে ঋতু যায় অলপ আলোচনা কৰিম ঋতু আহে ঋতু যায় চ'ত বহাগত ঋতু বসন্ত বিৰিখে হলাই পাত জেঠ আহাৰত গ্ৰীষ্ম ঋতু ফল পকে নানা জাত হাউন ভাদত বৰ্ষা ঋতু খেতিৰ বাবে ভাল আহিন কাতিত শৰৎ ঋতু ভৰে হেৱালিৰ ডাল আঘোণ পুহত ঋতু হেমন্ত নিয়ৰ কুঁৱলী পৰে মাঘ ফাগুনত শীত ঋতু গছৰ পাত সৰে যদি বিচাৰা তেনেহলে আমি আৰু এবাৰ এই কবিতাটি আবৃত্তি কৰিম ঋতু আহে ঋতু যায় চ'ত বহাগত ঋতু বসন্ত বিৰিখে হলাই পাত জেঠ আহাৰত গ্ৰীষ্ম ঋতু ফল পকে নানা জাত হাউন ভাদত বৰ্ষা ঋতু খেতিৰ বাবে ভাল আহিন কাতিত শৰৎ ঋতু ভৰে হেৱালিৰ ডাল আঘোণ পুহত ঋতু হেমন্ত নিয়ৰ কুঁৱলী পৰে মাঘ ফাগুনত শীত ঋতু গছৰ পাত সৰে